কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত আমাৰ ৰিজিয়নেলৰ থ্ৰুদি কাৰ্বি আংলঙৰ প্ৰভাৱশালী EM মাধুৰ্য ঢেকিয়াল ফুকন আৰু DRD যোনটো PD শশীকান্ত টিমুঙৰ আজি প্ৰত্যেকটো কাৰ্বি আংলঙৰ প্ৰত্যেকটো ঠাইত আজি পোষ্টাৰিং তেওঁলোকৰ বিৰুদ্ধে পোষ্টাৰিং কৰা হৈছে। সেইটোৱে তেওঁলোকৰ ব্যৰ্থতা, তেওঁলোকৰ দুৰ্বলতা আৰু এই বিজেপি চৰকাৰৰ এই ফেচিবাদী চৰকাৰৰ তেওঁলোকৰ ব্যৰ্থতা ইয়াতে বুজায় কাৰণে সেইকাৰণে আজি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন কৰি আমি আজি তেওঁলোকক পোষ্টাৰিং কৰিবলৈ আমি বাধ্য হৈছোঁ আৰু অনাগত দিনত তীব্ৰতৰ আন্দোলন হ'ব আৰু সম্পূৰ্ণ আমি বাৰম্বাৰ কৈ আছোঁ সম্পূৰ্ণ অট'নমাছ কাউন্সিল বিজেপি চৰকাৰ জগৰীয়া হ'ব আৰু যদি এতিয়াও যদি ব্যৱস্থা নলয় সাধাৰণ ৰাইজক যদি টুপি পিন্ধা ৰাজনীতি তেওঁলোকে যদি ঠগি আহে তেতিয়াহ'লে ইয়াত ভয়াৱহ কাৰ্যসূচী হ'ব। আমি বাৰম্বাৰ তেওঁলোকক বিভাগীয় কৰ্তৃপক্ষলৈ আমি বাৰম্বাৰ জনাই আছোঁ, অট'নমাছ কাউন্সিলৰ বিভাগীয় পলিটিকেলি প্ৰত্যেকটো ব্যক্তিসকলক জনাইছোঁ, দিছপুৰ কৰ্তৃপক্ষলৈকে আমি জনাই আছোঁ, কিন্তু এতিয়ালৈকে কোনো গুৰুত্ব সহকাৰে প্ৰদান কৰাৰ লক্ষ্য পোৱা নাই। সেইকাৰণে দুৰ্ভাগ্যজনক কথা এই ফেচিবাদী চৰকাৰখনে তেওঁলোকৰ নিজৰ বেনিফিট তেওঁলোকৰ নিজৰ পকেটৰ ৰাজনীতিহে তেওঁলোকে বুজি পায়, সাধাৰণ মানুহবিলাকক সদায় মানে ঠগি আহে আমি লক্ষ্য কৰিব পাইছোঁ। সেইকাৰণে আমি কাৰ্বি আংলঙৰ প্ৰত্যেকটো প্ৰান্তত আজি বৰ্তমান গাড়ীৰ পৰা বাছত প্ৰত্যেকটো অফিচিয়েলি আগত তেওঁলোকৰ বিৰুদ্ধে পোষ্টাৰিং কৰা হৈছে। অনাগত দিনত তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন ব্যৱস্থা লোৱা হ'ব, সেইটো আমি সংবাদ মাধ্যমেৰে তেওঁলোকক সুকীয়াই দিব বিচাৰিছোঁ।